সুপ্ৰভাত বন্ধুসকল, মই উপস্থিত আছোঁ। বৰ্তমান আপোনালোকে দেখা পাইছে ইয়াত তেল ডিপুত মই গাড়ীখন বনাইছোঁ। মই গৈ আছোঁ বাখলাপাৰাত, বিশেষ কাম আছে। বিশেষ কামটো কৰিয়ে মই যাম চানডুবি। চানডুবি নোপোৱাৰ আগত এখন বিশেষ বাগান আছে, উজনি নহয় নামনি। এই চাহপাত বাগান ক'ত সৰ্ববৃহৎ চাহপাত বাগান আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেল তেওকাৰ জৰিয়তে। হয় বন্ধুসকল, ইতিমধ্যে মই বাখলাপাৰা বিশেষ কামটো কৰি গৈ আছোঁ। গাঁৱৰ মাজে মাজে এটি ৰাস্তা আপোনালোকে প্ৰত্যক্ষ কৰিছে, এটা সুন্দৰ ৰাস্তা, পুৰণি ৰাস্তা। তথাপিও ৰাস্তাটো দেখি অনুমান কৰিব পাৰিছে এটা গাঁৱৰ ৰাস্তা। তো বন্ধুসকল, ইতিমধ্যে মই কৈছোঁ সেই বিশেষ চাহপাত বাগানখন ইতিমধ্যে মই পালোহি, আপোনালোকক দেখুৱাইছোঁ গাড়ী বা নামি। চাওক কেনে পালে চাহপাত বাগানখন। নামনি এখন সৰ্ববৃহৎ চাহপাত বাগান বুলিয়ে ক'ব লাগিব। আপোনালোকক জনাব বিচাৰিছোঁ, এখন পলাশবাৰী পাৰ হৈয়ে আপুনি চাহপাত বাগানখন দেখা পাব। বন্ধুসকল, ৰাস্তাত দুয়ো পাৰে দেখিছে, আপোনালোকক মই দেখুৱাইছোঁ এখন বৃহৎ চাহপাত বাগান। আৰু এই চাহপাত বাগানত কিছুসংখ্যক মহিলাই ইতিমধ্যে চাহপাত তোলা আৰম্ভ কৰি আছে। মই সেই চাহপাত বাগানৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব মোৰ ব্লগটো, কেনে পালে কমেণ্টত জনাব। হয় বন্ধুসকল, ইতিমধ্যে আমি বাখলাপাৰাৰ এই বিশেষ মোৰ কামটো কৰি আহি আপোনালোকক দেখুৱাবলৈ পাইছোঁ যে মই গৈ আছোঁ চানডুবি গৈ পোৱাৰ আগতে এখন বৃহৎ বাগান দেখা পাইছোঁ, চাহপাত বাগান। ইফালে চাহপাত তুলি আছে, তোলাত ব্যস্ত। আপোনালোকক দেখুৱাইছোঁ, চাওক দৃশ্যাংশ। চাওক, মই চাহপাত বাগান অকণমান সোমাই যাম, বাইদেউহঁতে চাহপাত তুলি আছে, দুআষাৰ কথা সুধিম। হয়, ইতিমধ্যে উপস্থিত আছে আমি কদমপুৰ বাগানত। এই বাইদেউ চাহপাত তোলা মই অকণমান দেখুৱাম বন্ধুসকল। চাই বাইদেউ কিমান কেজি তোলে এদিনত? 40-50। মই দেখুৱাই আছোঁ আপোনালোকক। হয় বন্ধুসকল, ইতিমধ্যে উপস্থিত আছোঁ কদমপুৰ চাহপাত বাগানত। এই বাইদেউ দেখিছে কিমান স্পীড চাহপাত তুলি আছে। চাহপাতৰ আগবোৰ কেনেকে তুলিছে, আমাৰ অসুবিধাই হ'ব। হয় বাইদেউ, বাপৰে চাওক ইমান সুন্দৰকে চাহপাত তুলি আছে বাইদেউ দিনটোত কিমান তোলে আপুনি? এই বাইদেউ দিনটোত 40-50 কেজিকৈ চাহপাতৰ পাত তোলে ন? দেখিছে কেনেকুৱা স্পীড। অকমান সুন্দৰকে দেখুৱাব দিছো। বাইদেউ যেতিয়া পাতবোৰ টানে চকু মোৰ ঘূৰাই যোৱাৰ নিচিনা অনুভৱ হয়। চাওক পাৰিম নে বাইদেউ মই ছিকিব? চিকা গৈছে, ময়ো যত্ন কৰিছো, তথাপিতো বাইদেউক অকমান সহায় কৰি দিব বিচাৰিছো। এয়া হৈছে চাহপাত। এয়া চাওক বাইদেউক মই দি দিছো চাহপাত বাগান। এয়া দেখিছে, ময়ো তুলিছো, কি সুন্দৰ পাত। বাইদেউ এইটো কি কয়, শুকুৱাই দিয়ে ন পিছত নি মেচিনত? মেচিনত মাৰি পেলাই শুকুৱাই দিয়ে। তো বন্ধুসকল চাই আছে মোৰ ব্লগটো। মই গৈ আছো চানডুবি। তো বন্ধুসকল, চানডুবি পোৱাৰ আগতে বৃহৎ চাহপাত বাগানখন দেখুৱাইছো। এই বাইদেউহঁতে একদম সুন্দৰকে চাহপাত তুলি আছে। এটা সাংঘাতিক যাব মন যোৱা নাই দৃশ্যবোৰ দেখি। এই বাইদেউক আকৌ এবাৰ চাহপাত তোলাটো মই দেখুৱাব কৈছো। ঠিক আছে বন্ধুসকল, আপোনালোকক লগতে মই অকণ চাহপাত তোলা যিহেতু দেখুৱালো এখন এই বাগানখনত, মই গৈ আছো চিধাই চানডুবি। তো চানডুবি কিছু প্ৰকৃতিৰ যি দৃশ্যাংশ মই কৈ আছো পুনৰবাৰ, নতুন বছৰ যিহেতু আহি আছে, নতুন বছৰ আহি থকাৰ লগে লগে জানুৱাৰী যিবিলাক পিকনিক হয়, নৱেম্বৰ ডিচেম্বৰৰ পৰা আৰম্ভ হয়, তাত জানুৱাৰী মাহলৈকে চানডুবি মই কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম। চানডুবি দৃশ্যাংশ দেখুৱাৰ আগতে চাহপাত বাগানখনত মই চাহপাত তোলা বাইদেউকো দেখুৱালো। ইয়াত দেখিছে বিভিন্ন কিমান মান মানুহ আছে বাইদেউ অনুমান ইয়াতে? কেইগৰাকী? চৌদাৰ বিলাকে জানে। মিনিমাম 40 জনৰ মানৰ ভিতৰত 40-50 জনৰ ওপৰত এয়া চাহপাত তোলা আপোনালোকক মই দেখুৱাবলৈ সক্ষম হলো। তো বন্ধুসকল চাই থাকিব মোৰ ব্লগটো, দেউকা ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কেনে পালে মোৰ ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব। তো গৈ আছো চানডুবি। বাইদেউ তুলিছে একদম পুৰা বঢ়িয়া, মাৰক জোৰ। বাইদেউ কি ক'লে বাগানখনৰ নাম? কদমপুৰ বাগান। এয়া দেখুৱাইছো কদমপুৰ বাগানৰ চাহপাত তুলি আছে কিছু দৃশ্যাংশ। চাওক বন্ধু। হয়, এয়া হৈছে কদমপুৰ চাহপাত বাগান, আমাৰ উজনি নহয় নামনিৰ এই বৃহৎ চাহপাত বাগানখন। ইতিমধ্যে মই কৈছিলোঁ আপোনালোকক যে মই গৈ আছিলোঁ চানডুবি। চানডুবি নোপোৱাৰ আগত এইটো পাতে গম পাইছে আপোনালোকে, চানডুবি নোপোৱাৰ আগত প্ৰথম পলাশবাৰী পাইছিলোঁ। পলাশবাৰী পাৰ হৈ এয়া হৈছে কদমপুৰ চাহপাত বাগান, এখন বৃহৎ চাহপাত বাগান। ইতিমধ্যে আপোনালোকে দেখা পাই আছে। মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া ইতিমধ্যে পোহৰ ৰ'দত বাইদেউহঁতে চাহপাত তোলাত ব্যস্ত হৈ আছে। মই অকণমান বাইদেউহঁতৰ লগত কথা পাতিব বিচাৰিম। চাই থাকিব মোৰ ব্লগটো, কেনে পালে কমেণ্টত জনাব। বাইদেউ তুলিছে, ৱাও
কিমান তোলে বাইদেউ দিনটোত আপুনি? 24 কেজি। বঢ়িয়া। মই সকলোকে কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছো। এফালেও বাইদেউ গৰাকীয়ে তুলি আছে, এফালেও বাইদেউ গৰাকীয়ে তুলি আছে। এয়া মই দৃশ্য কিছু দেখুৱাবলৈ যত্ন কৰিছো। বাইদেউ কিমান তোলে দিনটোত? বাইদেউ কিমান কিমান তোলে বুলি ক'লে? 24 কিলো। এই বাগানখনৰ নাম কি ক'লে বাইদেউ? বাও, বৰ সুন্দৰ তুলিছে। তো বন্ধুসকল, মই দেখুৱাইছো আপোনালোকক এয়া ইতিমধ্যে চাহপাত তোলা কিছু সংখ্যক মানুহে প্ৰায় দেখিছে। তথাপিতো মই ওচৰৰ পৰা নি এই বাইদেউহঁতে চাহপাত তুলি আছে। মই ইয়াক কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছো। ভাগৰ লাগিছে নেকি বাইদেউ? ঘামি গৈছে? ঘামি গৈছে ন? বঢ়িয়া, ইমান স্পীড তুলিব পাৰে। বঢ়িয়া। এই বাইদেউ বা, ৱাও। এয়া আপোনালোকক কিছু দৃশ্যাংশ দেখুৱালো আৰু যাবলৈ বৰ এলাহ লাগিছে মোৰ খোজকাঢ়ি কাঢ়ি। তথাপিতো মই সকলোকে এবাৰ এবাৰ দেখুৱাবলৈ যত্ন কৰিছো। চাওক বন্ধুসকল, বাইদেউ তুলিছে? আপুনি কিমান তোলে দিনটোত বাইদেউ? হয়, আপোনালোকে দেখা পালে কদমপুৰ চাহপাত বাগান। এই বৃহৎ চাহপাত বাগানখন আপোনালোক দেখুৱালোঁ নামনিৰ। উজনিত আপোনালোকে জানেই বহুত চাহপাত বাগানেই আছে তাতে। আহা ভাততে যিহেতু মই নামনিৰ চাহপাত বাগানখন দেখা পালোঁ। মই গৈ থাকিম চানডুবি। চানডুবি এটা নেক্সট ব্লগ হ'ব, আপোনালোকক মই দেখাম। সৰ্বপ্ৰথমে দেখুৱালোঁ নামনিৰ এই বৃহৎ চাহপাত বাগান, পলাশবাৰী পাৰ হৈ আপোনালোকক কদমপুৰ চাহপাত বাগানখন দেখুৱালোঁ। কেনে পালে কমেণ্টত জনাব। চাই থাকিব ইউটিউব চেনেল মোৰ দেউকা।